বৰ্তমান পৰিস্থিতিৰ লগত খাপ খাব পৰাকৈ এটি কবিতা আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। কবিতাৰ শিৰোনাম বীৰ কবি কস্তুৰী গগৈ, আবৃত্তিকাৰ কস্তুৰী মাতা, সামগ্ৰিক পৰিকল্পনা পঞ্চী বৰা। দেশৰ বাতৰি শুনিবানে বীৰ, নিদিওঁ তোমাক ফাঁকি, তোমাৰ সন্তানক জগাই তোলা, নিদিবা সপোন ৰাজ্যত তুলি। অসমৰ সেই কাম্যভূমিত বলিছে বিষাদৰ বা, মানুহৰ কংকাল হৈ পৰিল পৃথিৱীৰ পূজা। তেজৰ টোপালে ম্লান কৰি পেলালে সাগৰৰ লুণীয়া পানী। চকুৰ পানীৰে চফা কৰি ফুৰিছে সাপোন জনক বিচাৰি। পৃথিৱীৰ বোজা সহিব নোৱাৰি মাতৃয়ে কৰিছে হায় হায়। সময়ৰ সোঁতত উঠি বাঢ়ি ফুৰিছে জীৱবোৰ যেন অসহায়। শুনিছানে বীৰ, জননীৰ এই জন্মভূমিক জগাই তুলিম, নিদিওঁ ধ্বংসৰ পথত এৰি। বীৰৰ দৰে সকলোৱে ধৰি ৰাখিম সেই দেশৰ সুখ শান্তি। জয় আই অসম।